ধেমাজিত পঞ্চম দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পৰীক্ষাত বড়ো মাধ্যমৰ 8ষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীক ইংৰাজী প্ৰশ্ন কাকত দিয়াক লৈ ক্ষোভ বড়ো জাতীয় সংগঠনৰ বৃহস্পতিবাৰ দিনৰ 11 বজাত চিমেন চাপৰি চমকঙত চমকং উচ্চ মাধ্যমিক বিদ্যালয়ত নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা সংযুক্ত বড়ো গণমঞ্চ বড়ো মহিলা সংগঠন NDFB সংগঠনটোৱে উপস্থিত হৈ 32 গৰাকী পৰীক্ষাৰ্থীক বৰ্জন গুণোৎসৱ পৰীক্ষা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পৰীক্ষা ধেমাজি জিলাত এবাৰ 5খন চৰকাৰী বিদ্যালয়ত বন্ধ কৰিলে 8ষ্ঠ শ্ৰেণীৰ গুণোৎসৱৰ পৰীক্ষা ইংৰাজী ভাষাত প্ৰশ্ন কাকত নহ'ব বড়ো ভাষাত হ'ব লাগিব প্ৰশ্ন কাকত যদিহে বড়ো মাধ্যমত 8ষ্ঠ শ্ৰেণীৰ গুণোৎসৱ পৰীক্ষাত প্ৰশ্ন কাকত নকৰে তেন্তে বিদ্যালয় এই আন্দোলন অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী ডাক্তৰ ৰমেশ বেগু আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক সঁহাৰি প্ৰদান কৰে বড়ো জাতীয় সংগঠনটোৱে। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ যাচিছোঁ। এইটো ভাষাৰ আন্দোলন বুলি ক'ব লাগিব, কাৰণ আজিলৈকে ক্লাছ 1ৰ পৰা পঢ়ি আজি ক্লাছ 12লৈকে বড়ো মাধ্যমত পঢ়িবলৈ সুবিধা পোৱা এটা লেংগুৱেজ বা ভাষা, এই ভাষাক অসম চৰকাৰে আজি কিভাৱে তেনেকৈ কৰিছে। ক্লাছ 6 হঠাৎভাৱে মেথছ আৰু ছায়েন্সটো ইংৰাজী মাধ্যমত তেওঁলোকে পেপাৰটো দিছে। তাৰ কাৰণে আমি খুব দুৰ্ভাগ্যজনক বুলি ভাবোঁ, কাৰণ আমাৰ বড়ো ভাষা এটা উচ্চ পৰ্যায়ত পোৱা লেংগুৱেজ, এই লেংগুৱেজটো আজি অসম চৰকাৰে কেলে তেনেকৈ হেমাহি চকুৰে চাইছে, আমি এইটো ভাবি পোৱা নাই যে কেন্দ্ৰীয় চৰকাৰ আমাৰ অসম চৰকাৰে আৰু শিক্ষা বিভাগে যে আমাৰ কেন্দ্ৰীয় সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা লগতে যি কথা পাতি আগতে এইবিলাক সিদ্ধান্ত কৰা আছিলে, তাৰ স্বত্তেও আমি এই যি পেপাৰখন ইংলিছ মিডিয়ামত পালোঁ। তাৰ কাৰণে আমি অসম চৰকাৰ আৰু শিক্ষা বিভাগক আমি সকীয়াই দিছোঁ যে আমাৰ এই যে ইংলিছ আৰু ইংলিছত অহা যে মেথছ আৰু ছায়েন্সটো বড়ো ভাষাৰে এইটো পুনৰ এক্সামটো কৰিব দিব লাগে। আমাৰ যি ছাত্ৰ ছাত্ৰীয়ে যে একোৱে নাজানে, এতিয়া আমাৰ যি ইংলিছত পেপাৰখন দিছে, আৰু কথাটো হ'ল আমাৰ যি ছাত্ৰ ছাত্ৰী বড়ো মাধ্যমত পঢ়ি আহি হঠাৎভাৱে ক্লাছ 6ত এক্সামটো ইংলিছত দিব পৰাটো এইটো সম্ভৱ নহয়। তাৰ কাৰণে আমি অসম চৰকাৰৰ শিক্ষা বিভাগ অনুৰোধ কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীক যে বড়ো মাধ্যমৰে পুনৰ আমাক এই পৰীক্ষাখন অনুষ্ঠিত কৰিব লাগে। তাৰ কাৰণে আমি আজি বৰ্জন কৰিছোঁ যে এইটো পৰীক্ষাটো আমি বৰ্জন কৰিছোঁ। আমি বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা যৌথভাৱে আমি যোৱাকালিৰ পৰা একেলেঠাৰিয়ে গুণোৎসৱ বৰ্জন কৰি আছোঁ। গুণোৎসৱ বৰ্জন এইটো নহয় যে গোটেই গুণোৎসৱটো আমি বৰ্জন কৰা নাই। ক্লাছ 6ত যিটো মেথামেটিক্স আৰু ছায়েন্সত যিটো প্ৰশ্ন পেপাৰ, এইটো ইংৰাজী ভাষাত আহিছে। এইটো আমি ভাবোঁ এইটো মাতৃভাষা বিৰোধী এটা পদক্ষেপ। এইটো কাৰণে আমি যোৱাকালিৰ পৰা ধৰক সতীশ বসুমতাৰী বড়ো হায়াৰ ছেকেণ্ডেৰী স্কুল, তাৰপিছত দৈমালু বড়ো ME স্কুল, জয়ভদ্ৰ হাজিয়াৰ বড়ো ME স্কুল, আৰু ইফালে আছে বগৰীগুৰিত MV স্কুল, ইফালে আছে UNB মেমৰিয়েল হাই স্কুল। যোৱাকালি 5খনকৈ আমি প্ৰভিন্সিয়েলাইজ স্কুলবোৰত আমি সোমাই পেলাই ক্লাছ 6ত যিকেইটা ছাত্ৰ ছাত্ৰী আছিলে সিহঁতক আমি গুণোৎসৱৰ পৰা আঁতৰাই ৰাখিছোঁ। আজি আমি চমকং হাইস্কুলত আহিছোঁ, বিশেষকৈ চমকং উচ্চ মাধ্যমিক বিদ্যালয়, এইখন মিক্স মিডিয়াম স্কুল। ইয়াতো আমাৰ বড়ো ছাত্ৰ ছাত্ৰী আছে বড়ো মিডিয়ামৰ। ইয়াত আমি আজি আহি দেখিবলৈ পাইছোঁ মুঠ কিমান আছিলে 32জন, মুঠ 32জন ছাত্ৰ ছাত্ৰী ইয়াত আছে। এই 32জন ছাত্ৰ ছাত্ৰীকো আমি ভাবিছোঁ এই গুণোৎসৱৰ পৰা আমি ক্লাছ 6ত যিটো মেথছ আৰু ছায়েন্স এইটো ইংৰাজী হোৱাৰ বাবে আমি আঁতৰাই ৰাখিব বিচাৰিছোঁ।